সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মই বনাম এতিয়া ৰাজহাঁহৰ মাংস প্ৰথমতে মই তেলখিনি গৰম কৰি ললো ইয়াতে এতিয়া মই এটা ডাঙৰ পিয়াজ কাটি থৈছো সেইটো দি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ললো আৰু এতিয়া মই ইয়াতে মাংসখিনি দি অলপ দেৰি ফ্ৰাই কৰি লম এতিয়া মই মাংসখিনি ভালকৈ লৰাই লৈছো যাতে পিয়াজখিনি মিক্স হৈ যায় আশা কৰো ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাব আৰু এইফালে মই বনাই আছো বিলাহী আৰু পালেং শাকৰ লগত মাছৰ জোল মাংসখিনি প্ৰায় কালাৰটো আহিছে ধুনিয়াকৈ আৰু এইখিনি সময়তে মই ব্যৱহাৰ কৰিছিলো বিলাহী পিয়াজ নহৰু আদা আৰু মছলাখিনি মছলা ব্যৱহাৰ কৰিছিলো মই চিকেন মছলা ধনিয়া গুৰি জিৰা গুৰি আৰু জালুকৰ গুৰি কিবা কাৰণত মোৰ কেমেৰাটো অফ হৈ থাকিলে হেবাবে ভিডিও নহলে এতিয়া মই ভালকৈ লৰাই লৈছো যাতে মছলাখিনি মিক্স হৈ যায় বিলাহী আৰু পিয়াজখিনি প্ৰায় ধুনিয়াকৈ গলি গৈছে এতিয়া মই এইখিনি সময়তে আলু আৰু কুমুৰা কাটি থৈছিলো হেখিনি মই দি দিম এতিয়া এতিয়া মই এইখিনি ভালকৈ লৰাই লৈছো যাতে আলু কুমুৰা আৰু মাংসখিনি লগত একেলগে মিক্স হৈ যায় ভালকৈ লৰাই দি এতিয়া অলপ সময়ৰ কাৰণে মই ঢাকনিখন লগাই দিম আকৌ এবাৰ ভালকৈ মই লৰাই লৈছো এতিয়া মই ঢাকনিখন লগাই দিছো অলপ সময়ৰ কাৰণে কুমুৰা আৰু আলুখিনি প্ৰায় অলপকৈ সিজিব ধৰিছে এতিয়া মই অলপ গৰম পানী দি দিছো পানীখিনি মই একেবাৰতে সৰহকৈ দি দিছো কাৰণ মাংসখিনি সিজিব লাগিব অলপ সময় ভালকৈ লৰাই লৈ আকৌ অলপ সময়ৰ কাৰণে মই ঢাকনিখন লগাই দিম এইফালে বিলাহীখিনি অলপকৈ গলিব ধৰিছে ইয়াতে মই মিহিকৈ কাটি লোৱা পালেং শাকখিনি দি দিলোঁ এতিয়া মই এইখিনি ভালকৈ লৰাই লওঁ
মাছৰ জোলখিনি মই বনোৱা হৈ গ'ল। এইফালে এতিয়া মই বনাব লৈছোঁ ক'লা কচু, জালুকীয়া। তেলতে মই পিঁয়াজ, নহৰু, আটাইখিনি দি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। আৰু ইয়াতে এতিয়া মই হালধি আৰু 1 চামুচ চিকেন মছলা গুড়ি দি দিছোঁ। এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু এয়া জালুকৰ গুড়ি দিছোঁ 1 চামুচ আৰু আধা চামুচ, 1.5 চামুচ দিলোঁ জালুকৰ গুড়ি দি মই এইখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু এতিয়া মই ইয়াতে কচুখিনি দি দিছোঁ। কচুখিনি মই গৰম পানী দি অলপ সময় তিয়াই ৰাখিছিলোঁ। পানীখিনি মই পেলাই লৈছোঁ, একেবাৰে বইল কৰি লোৱা নাই। এতিয়া মই এইখিনি ভালকৈ লৰাই ল'ম। ইয়াতে মই জোখমতে নিমখ দি লৈছোঁ আৰু হালধিটো তেলত দিয়াই আছিলে। নিমখখিনি মই অকণমান কম কৰি দিছোঁ কাৰণ কচুখিনি কমি যাব। আৰু এইফালে মই মাছ ফ্ৰাই কৰি থৈছোঁ কচুখিনি দিবৰ বাবে। কচুখিনি প্ৰায় মই 10 মিনিটমান ঢাকি ৰাখিছিলোঁ। ইয়াত ধুনীয়াকৈ সিজি আহিছে কচুখিনি। কচু সিজাবলৈ একচুৱেলি বেছি দেৰি নালাগে, অকণমান সময়তে কচুখিনি ধুনীয়াকৈ গলি আহে। এতিয়া মই ইয়াতে এটা ডাঙৰ বিলাহী কাটি দিছোঁ। বিলাহীটো নিদিলেও হয় জালুক দিলে, কিন্তু মই এটা দি দিছোঁ। বিলাহী দিলেও তাৰ সোৱাদটো অকণমান বেলেগ হয়। এতিয়া মই এইখিনি অকণমান সিজিব দিলোঁ। এয়া কচুখিনি মোৰ প্ৰায় ধুনীয়াকৈ সিজি আহিলে। অকণমান ভালকৈ মই লৰাই দিছোঁ যাতে কচুখিনি অকণমান গুলগুলীয়া হৈ যায়। ইয়াতে মই এতিয়া অকণমান গৰম পানী দি দিম। পানী ইমানেই দিলোঁ আৰু বেছি মই পানী নিদিওঁ। এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা মাছখিনি দি দিম। মাছখিনি দিয়াৰ পিছত আকৌ এবাৰ মই ভালকৈ লৰাই দিছোঁ। এতিয়া মই অলপ সময় ঢাকোন লগাই সিজাই ল'ম। এয়া মোৰ কচুখিনি ধুনীয়াকৈ উতলি আহিলে আৰু কচুখিনি মোৰ প্ৰায় হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।